নমস্কাৰ বন্ধুসকল, ডিজিটেল টেক আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন টপিকলৈ আপোনালোকৰ আগত মই আগবাঢ়িবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো টপিক হৈছে, আপোনালোকে বহুতে হয়তো জানে যে আপোনালোকৰ যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনটো গৰম হৈ যোৱাৰ লগে লগে সেই স্মাৰ্টফোনটোৰ পাৰফৰ্মেঞ্চটো বেয়া হৈ যায়। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই স্মাৰ্টফোনটোনো কিয় গৰম হয় আৰু কিয় পাৰফৰ্মেঞ্চ বেয়া হৈ যায়, এই সকলোবোৰ কথা আপোনালোকৰ আগত ক'ম। তাৰ আগতে আমাৰ চেনেলটো ইণ্ট্ৰ'টো লগাই লোৱা হওক। একচুৱেলি স্মাৰ্টফোনৰ দুটা পাৰ্ট গৰম হয়। এটা হৈছে SoC। SoC ফুল ফৰ্ম হৈছে যে ছিষ্টেম অন চিপ। হয়, ই এটা চিপ হয়। স্মাৰ্টফোনৰ এই চিপটোক আমি মাদাৰবৰ্ড হিচাপেও ধৰি ল'ব পাৰোঁ, কিয়নো কম্পিউটাৰত যিটো মাদাৰবৰ্ড লগাই থোৱা হয়, সেই মাদাৰবৰ্ডত যিবোৰ কম্প'নেণ্ট লাগে সেই কম্প'নেণ্টবোৰ মাইক্ৰ' ভাৰ্চনত এই চিপটো লগাই থোৱা হয়। আৰু ইয়াৰ সহায়ত আমি কম্পিউটাৰ সমান প্ৰায় কিছুমান কাম কৰিব পাৰোঁ। বেচিকেলি GPU, ISP, 4G, Wi-Fi আদি কম্বিনেশ্যন এই চিপটোত থাকে। আৰু এই চিপটোৰ কাৰণে আমি যিটো ফোন ইউজ কৰোঁ সেই ফোনটোক আমি স্মাৰ্টফোন বুলি ক'ব পাৰোঁ। আৰু ছেকেণ্ড কাৰণটো হৈছে স্মাৰ্টফোনটো গৰম হয় ইয়াৰ বেটেৰী। মেইনলি এই বস্তু দুটা গৰম হয় আমি হেভি এপ্লিকেশ্যন ইউজ কৰিলে। এই হেভি এপ্লিকেশ্যন বুলি ক'লে আমি ইনষ্টাগ্ৰাম, ফেচবুক আৰু PUBG, মেছেঞ্জাৰ আদিক ধৰিব পাৰোঁ। এই হেভি এপ্লিকেশ্যনবোৰ চলাবৰ কাৰণে যিটো SoC আছে সেইটো কামত লাগি যায়। ইয়াৰ CPU, GPU, Wi-Fi, 4G আদিসমূহ একেলগে কম্বিনেশ্যন কামত লাগি যায়। আৰু এইবোৰ কামত লাগি যোৱাৰ লগে লগে তাত যিটো SoC আছে সেইটো লাহে লাহে হিট আপ হ'ব ধৰে। হিট আপ হ'লে হোৱাটো একো বেয়া কাৰণ নহয়, কাৰণ ইয়াত যিটো টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰটো সিহঁতে বাঢ়ি কৰি দিয়ে। এতিয়া আপোনালোকে বেটেৰীৰ কথা ভাবক। ইমান ডাঙৰ প্ৰচেছিং কৰিবৰ কাৰণে বহুত পাৱাৰৰ দৰকাৰ হ'ব। আৰু এই যিমান পৰিমাণে প্ৰচেছিং চলিব সিমান পৰিমাণে পাৱাৰ কনজাম্পশ্যনটো বাঢ়ি যাব। পাৰ্টিকুলাৰ টাইমত SoCৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি যথেষ্ট কাৰেণ্টৰ প্ৰয়োজন হ'ব। আৰু তাত কাৰেণ্টৰ ফ্ল'টো বাঢ়ি যাব। আৰু কাৰেণ্টৰ ফ্ল'টো বাঢ়ি যোৱাৰ লগে লগে তাত টেম্পাৰেচাৰ বাঢ়ি যাব, কিয়নো পাৱাৰ ফ্ল'টো বেছি হ'লে টেম্পাৰেচাৰটো বাঢ়ি যায়। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে যদি হেভি কিছুমান কাম কৰিবলৈ আপোনালোকৰ স্মাৰ্টফোনটো, তেন্তে আপোনালোকৰ স্মাৰ্টফোনটোৰ যিটো বেক কভাৰ আছে সেই বেক কভাৰটো খুলি ল'ব, কিয়নো যেতিয়া স্মাৰ্টফোনটোৱে হিটটো ৰিলিজ কৰিব তেতিয়া আপোনাৰ যিটো বেক কভাৰ স্মাৰ্টফোনটো লগাই থোৱা থাকে সেই বেক কভাৰটোৱে সেই হিটখিনি ৰিলিজ হ'ব নিদিব আৰু আপোনালোকৰ ফোনটো আৰু গৰম হৈ যাব। আপোনালোকে যিটো স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে এই স্মাৰ্টফোনটো বহুত স্মাৰ্ট হয়। আপোনালোকে ধৰি লওক আপোনালোকে কিবা এটা হেভি কাম কৰি আছে, তেতিয়া আপোনালোকৰ স্মাৰ্টফোনৰ যিটো চিপ আছে সেই চিপটো গৰম হৈ গ'ল আৰু লগতে বেটেৰীটো গৰম হৈ গ'ল। এতিয়া স্মাৰ্টফোনটোৰ এনেকুৱা এটা চেঞ্চৰ আছে যে সেই চেঞ্চৰটোৱে চিপ আৰু বেটেৰীটোৰ টেম্পাৰেচাৰটো কিমান হৈছে চাই থাকিব। যদি বেছি টেম্পাৰেচাৰ হয় সেই চিপটোৱে তাত যিটো প্ৰচেছিং হৈ থাকে সেই প্ৰচেছিঙত কিছু বাধা সৃষ্টি কৰিব আৰু এই মোবাইলটো পাৰফৰ্মেঞ্চটো অলপ বেয়া কৰি দিব। মোবাইলত লেগ মৰা দেখে আৰু আপোনালোকে ভাবে যে মোবাইলটোত হেং মাৰিছে আৰু তেনে সময়তে আপোনালোকে মোবাইলটো ৰাখি দিয়ে। আৰু এই যিটো পাৰফৰ্মেঞ্চটো বেয়া কৰি দিয়ে সেইটো এটা ঠাণ্ডা কৰিবৰ কাৰণে স্মাৰ্টফোনটোৱে নিজে ষ্টেপ লয়। আৰু সেইকাৰণে আমি হয়তো দেখোঁ যে স্মাৰ্টফোন অতি বেছি ইউজ কৰাৰ কাৰণে হেং মাৰি বা লেগাই দিয়ে। ইয়াৰ বাহিৰে যদি আপোনালোকৰ ফোনটো বেছি গৰম হয় তেন্তে আপোনালোকে ফ্ৰিজত ফোনটো নভৰাব। আপোনালোকে যিবোৰ এপ ব্যৱহাৰ কৰি আছে সেইবোৰ আপোনালোকৰ ডেইলি কোনটো এপ বেছিকৈ ব্যৱহাৰ কৰে আৰু কোনটো ব্যৱহাৰ নকৰে সেইটো চাই ল'ব। যিখিনি এপ আপোনালোকে ডেইলি ব্যৱহাৰ কৰে সেই এপখিনি আপোনালোকে থৈ দিব। আপোনালোকে ব্যৱহাৰ নকৰে সেই এপসমূহ আপোনালোকে আনইনষ্টল কৰি দিব। কিছুমান এপ আছে যিখিনি বেকগ্ৰাউণ্ডত ৰান হৈ থাকে আৰু সেইখিনি আপোনালোকে ছেটিংছত যাব। ছেটিংছত গৈ আপোনালোকে এপ্লিকেশ্যন ইনফৰমেশ্যনত যাব। তাত আপোনালোকে য'ত পাৰ্মিশ্যন আছে তাত আপোনালোকে চাব। তাত পাৰ্মিশ্যনসমূহত কিছুমান আননেচেছেৰী বস্তু পাৰ্মিশ্যন হৈ থাকে, সেই পাৰ্মিশ্যনখিনি আপোনালোকে বন্ধ কৰি দিব। এপ্লিকেশ্যনটো বন্ধ হৈ যাব। আপোনালোকে এটা টাইমত এটা এপ্লিকেশ্যনহে ইউজ কৰিব, ইয়াতকৈ বেছি এপ্লিকেশ্যন ইউজ নকৰিব। তেনে কৰিলে মোবাইলটো গৰম হোৱাৰ বহুতো চান্স থাকে। আৰু আপোনালোকে চাৰ্জিং দিয়া টাইমত আপোনালোকে গেম নেখেলিব, কাৰণ গেম খেলোঁতে আপোনালোকে যিটো প্ৰচেছিং হয় সেই প্ৰচেছিংটো বহুত হেভি হয় আৰু ইয়াৰ ফলত যথেষ্ট কাৰেণ্টৰ ফ্ল' লাগে। আৰু সেই ফ্ল'টো আপোনালোকে যেতিয়া কাৰেণ্টত দি থাকে তেতিয়া সেই চবফালে সেইটো ফ্ল' হৈ থাকে আৰু তাৰ ফলত আপোনালোকৰ যিটো বেটেৰী আছে সেই বেটেৰীটো বহুত প্ৰভাৱ পৰিব পাৰে।
মই আপোনালোকক যিবোৰ গেমিং ফোন আছে সেই গেমিং ফোনসমূহৰ কথা কোৱা নাই। আমি ডেইলি লাইফত যিবোৰ ফোন ইউজ কৰোঁ সেই ফোনসমূহৰ কথাহে কৈছোঁ। এনেকুৱা কোনো ট্ৰিক্স নাই যিটো ট্ৰিক্সৰ জৰিয়তে আপোনালোকে স্মাৰ্টফোনৰ হিটিং ইছ্যুটো ছল্ভ কৰিব পাৰে। আপোনালোকৰ এটা উপায় দিব পাৰিম, যিটো উপায় আপোনালোকে ফ'ল' কৰিলে হিটিং প্ৰব্লেমটো আপোনালোকে দেখিবলৈ নাপায়। আপোনালোকে স্মাৰ্টফোনটো যদি এটা লিমিট টাইমত ব্যৱহাৰ কৰে বা আপোনালোকে ধৰি লওক 2 ঘণ্টা ইউজ কৰিলে, তাৰপিছত আপোনালোকে অলপ টাইম ফোনটো ৰেষ্ট দিলে, তাৰপিছত আকৌ আপোনালোকে 1 ঘণ্টা বা আধা ঘণ্টা ইউজ কৰি তেনেধৰণে যদি আপোনালোকে ইউজ কৰে, তেন্তে স্মাৰ্টফোনটো আপোনালোকে হিটিঙৰ প্ৰব্লেমটো দেখিবলৈ নাপায়। এনেকুৱা নহয় যে আপোনালোকে স্মাৰ্টফোনটো দিনটো গেম খেলি থাকিব। তেনে কৰিলে আপোনালোকৰ যিটো স্মাৰ্টফোন, সেই স্মাৰ্টফোনটোত বহুত এফেক্ট পৰিব আৰু লগতে আপোনালোকৰ মগজুটোত ইফেক্ট পৰিব। গতিকে আপোনালোকে ফোনটো লিমিটত ইউজ কৰিব। লিমিটত ইউজ কৰিলে আপোনালোকৰ স্মাৰ্টফোনটো ভালে থাকিব আৰু আপোনাৰ মগজুটো তাৰ স্মাৰ্টফোনৰ ইফেক্টটোৰ পৰা বাচি থাকিব। ষ্টৰত বহুতো এপ দেখিবলৈ পাব আৰু এই এপসমূহে কয় যে তেওঁলোকে যিটো হিট হয় বেটেৰী, সেই হিটটো তেওঁলোকে কমাই ৰাখিব পাৰে। এইটো কিন্তু সঁচা নহয়, কাৰণ যেতিয়ালৈকে কোনো এটা স্মাৰ্টফোনৰ হাৰ্ডৱেৰত যদি সেইটো ছিষ্টেম নিদিয়ে, তেনেহ'লে কোনো এপে এই হিটটো কমাই থ'ব বা নোহোৱা কৰিব নোৱাৰে। ভাবোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ যথেষ্ট উপকৃত হৈছে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাক আগলৈও লাগে, তেন্তে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব।